জেইন চিয়'ৰ কৰি দিব। पटना जंक्शन का अंदर का नज़ारा ये है और बाहर परिवेश एनेकुवा। ইয়াৰ বজাব অসমতো বহুত পাৰ্থক্য, বহুত বেলেগ। ইয়াত সৰু সৰু ষ্টল বহুত লগাই থৈ দিয়া আছে। এখন ডাঙৰ ডাঙৰ দোকান নহয়, ৰাস্তাটো যিফালে আছে সৰু চবতে সৰু সৰু ষ্টল দেখিছে। এইবোৰ সৰু সৰু ষ্টল, যিমান দোকান দেখিছে সৰু সৰু ষ্টল, ডাঙৰ কোনো স্থায়ী মানে পাৰ্মানেণ্ট দোকান নহয় ইয়াত চব। चार कप दे दीजिए, 10 कर दे दीजिए 4 कप। यार ठीक है, बहुत है सेम गुवाहाटी निचिना किना टाउन को एक्सप्लोर কৰিবলৈ বহুত ভাল লাগিব। যদি সময় পাওঁ এক্সপ্লোৰ কৰি কিনে তাৰ ইমানত সঞ্জয় গগৈ পাটনা প্ৰথম আহি কেনেকুৱা লাগিছে? ভাল ভাল মজা ভাল পাটনাত ভাল লাগিছে। চাকৰি জীৱন আৰম্ভ কৰিবলৈ গৈ আছোঁ। আশীৰ্বাদ কৰিব দেই, আশীৰ্বাদ কৰিব আৰু ছাবস্ক্ৰাইবটো চিয়'ৰ কৰি দিব। ছাবস্ক্ৰাইবটো এতিয়ালৈ 1000 হোৱা নাই, 1000 কৰিবলৈ চেষ্টা কৰি আছোঁ, কিন্তু ছাপৰ্ট কৰিলে 1000 হৈ যাব। তো ইমানে আৰু চাওঁ অকণ আগত এইফালে যাবলৈ লাগিব। এইফালে কেনেকুৱা কি আছে চাই আহিমগৈ বজাৰখন, চাই পিনি আৰু ডাইৰেক্ট ষ্টেচনলৈ গুচি যাম।